full tutorial of fabric for beginners. Aku ghoni rogori dhui thake. Hello everyone. Hi. Moi Deepshikha aru eya আপোনালোক সকলোকে পুনৰবাৰ স্মাৰ্ট মোবাইল আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আমাৰ পাহি একদম নটখট মোৰ এসিস্টেন্ট হয় হেকাৰণে ভাবিলো তাইকো ভালকে ইন্ট্ৰো কৰাই দিও আমাৰ এই ফেমিলিটোত আমি বিভিন্ন ধৰণৰ কথা পাতোম ইয়াত এগৰাকীয়ে মোক বিৰাট ভাল কমেন্ট এটা দিছে মই বৰ্তমান নামটো মোৰ মনত নাই তথাপি মই নামটো ইয়াত লিখি দিছো বাৰু তেও মোক কৈছে যে মই যদি এমসিএ কৰা হয় তেতিয়া হলে ডেফিনেটলি মই আপোনালোকৰ লগত কিছুমান কম্পিউটাৰ ৰিলেটেড টপিকত ডিসকাস কৰিব পাৰো আৰু সেই কথাটো ভাবিছো হয় মোৰ হাজবেণ্ডৰ লগত মই যেতিয়া কথা পাতিছো তেও মোক কৈছে যে আজিকালি যিখিনি ধৰিলক নিউ টেকনলজি আহিছে বা তেনেকুৱা যিবোৰ আমি জানিব লাগে আৰু আমি নাজানো বা জানা পাছতো আমি তাৰ অৰিজিন ইউজেছ খিনি নাজানো সো আমি সেইখিনি কথা ডিসকাস কৰিব পাৰো সো তেওঁৰ এই অপিনিয়নটো মোৰ বহুত ভাল লাগিলে স্পেশালি মোৰ হাজবেণ্ডৰ বহুত ভাল লাগিলে তেওঁ মোক বহুত এনকাৰেজ কৰিছে এইটো কৰিবৰ কাৰণে গতিকে আপোনালোকৰ যদি এই কনসেপ্টটো ভাল লাগিছে তেতিয়াহলে প্লিজ মোৰ তলত কমেন্ট বক্সত কমেন্ট কৰি মোক জনাব যে মই তেনেকুৱা কিছুমান পইণ্ট মোৰ ভিডিঅ'জত ইনক্লুড কৰিম নে নকৰো আৰু এইখিনিতে কৈ থাও যে আজি ভিডিঅ'টো বহুত বেছি ইন্টাৰেষ্টিং হ'ব ইয়াৰ মেইন কাৰণটো হৈছে আজি ভিডিঅ'টোত মই দিম টোটেলি ফুল টিউটৰিয়েল অফ ফেব্ৰিক ফৰ বিগিনাৰ্ছ যিসকলে প্ৰথমবাৰ ফেব্ৰিক কৰিবলৈ আৰম্ভ কৰিছে বা ইচ্ছা কৰিছে তেওঁলোকৰ কাৰণে ফুল টিউটৰিয়েল প্ৰথম ডিজাইনটো ষ্টাৰ্ট কৰাৰ পৰা বা ড্ৰ কৰাৰ পৰা মই কেনেকৈ কৰিব পাৰো এই গোটেইখিনি শিকাম আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাব আৰু কিন্তু কি হ'ল ভিডিঅ'টো মই কালি ৰাতিয়ে শ্বুট কৰিছিলো কিন্তু পাহিয়ে ইমান বেছি দিগদাৰ কৰিলে গতিকে মাজে মাজে হয়তো তাইৰ মূৰটো বা হাতখন বা তাইৰ শ্বেডোটো আপোনালোকে মাজে মাজে দেখা পাব পাৰে সো এইখিনিতে কৈছো এইখিনি গোটেইখিনি ইগনোৰ কৰিব মেইন কনসেপ্টত আপোনালোকে ধ্যান দিব তেতিয়ালে ডেফিনেটলি এই বস্তুটো ভালকে বুজি পাব সো ডেফিনেটলি আজি ভিডিঅ'টো আমাৰ ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু আপোনালোকে আগৰছে আজি ভিডিঅ'টো আপোনালোকে কমপ্লিটলি চাব আৰু শেষত মোক জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে সো ভিডিঅ'টো স্টাৰ্ট কৰাৰ আগতে এটা কথা কৈ থওঁ আপোনালোকে প্লিজ আমাৰ স্মাৰ্টফোন ফেমিলি সহযোগ কৰক কন্ট্ৰিবিউশন অকমান দিয়ক এইটো কেনেকৈ দিব ডেফিনেটলি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আশা কৰিছো তলত সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আজি আপুনি স্মাৰ্টফোন ফেমিলি এজন মেম্বাৰ হৈ পৰিব আৰু লগতে বেল আইকনটো হিট কৰিবলৈ একেবাৰে নাপাহৰিব যাতে যিকোনো নটিফিকেশন সকলোকে প্ৰথমতে পায় অলপ দেৰি নকৰো আৰু অলপ লেকচাৰ নকৰো আজি ভিডিঅ'টো কন্টিনিউ কৰি যাওঁ এইখন হৈ গ'ল আমাৰ কমপ্লিট চাদৰখন আৰু এইটো হৈ গ'ল চাদৰখনৰ ফ্ৰন্ট সাইড দুটা আৰু এয়া হ'ল আপোনাৰ সাইডৰ ভাগকেইটা আৰু এতিয়া আমি চাদৰখন বেন কৰি লম দুভাগ কৰি লম নহলে চাদৰখন বহুত বেছি দীঘল হৈ যায় ইমানখিনি মোৰ কেমেৰাতে কভাৰ নহব সেইকাৰণে মই খিনি বেন কৰি লৈছো চাদৰখন দুভাগ কৰাৰ পাছত এতিয়া মাজে মাজে আকৌ এবাৰ হাফ কৰি লম তেতিয়া কি হ'ব পাৰ্টটো সৰু হৈ যাব আৰু চাদৰখন ধুনীয়াকৈ মাটিত মিলি ল'বলৈ সুবিধা নাই এন্ট্ৰি হৈ দিব সো প্লিজ তাইক ইগনোৰ কৰিব তাইক মই অঁতৰাই ৰাখিব নোৱাৰো কমপ্লিটলি মানে এই ওপৰৰ সাইডটো আমি ড্ৰ কৰিম সেই কৰ্নাৰলৈকে ডেট মিন্স মাছ ভাগলৈকে ড্ৰ কৰিম আৰু তাৰ পাছত উল্টা কৰি লম আৰু এটা ভাগ ওপৰলৈ কৰি নেক্সট যিটো ফাল থাকিব তাত আমি আকৌ এফালৰ পৰা ড্ৰ কৰিবলৈ ষ্টাৰ্ট কৰিম আৰু তাৰ পাছত এইটো উল্টাই পেলাই এটা বেক সাইডটো যিটো থাকিব এই মই দেখুৱাৰ দৰে আমি ড্ৰ কৰিম আৰু তাৰ পাছত আমাক দৰকাৰ হ'ব এখন হোৱাইট কালাৰৰ কাগজ য'ত আমি ডিজাইনটো ড্ৰ কৰিম আৰু এইখন হ'ল মোৰ সিক্ৰেট ডিজাইন কপি সো মই ভালকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰিম তথাপিও এনেকৈ ডিজাইনছ কিছুমান বনাই থৈছোঁ আৰু এই ডিজাইনছবোৰে এতিয়া আমি এটা এটাকৈ চিলেক্ট কৰি ল'ম তো ইয়াৰ পাছত আপোনালোকৰ কাম কি হ'ব এটা ডিজাইন চিলেক্ট কৰা আৰু সেই ডিজাইনটো ধুনীয়াকৈ এখন বগা কাগজত ড্ৰ কৰা মই ডিজাইনটো সিলেক্ট কৰি থৈছো অলৰেডি কৰা আপোনালোকে দেখিছে সেইকাৰণে কি হ'ল মই এখন কাৰ্বন পেপাৰ লম এইখন হ'ল কাৰ্বন পেপাৰ ইয়াৰ ফ্ৰন্ট সাইডটো এনেকুৱা থাকে আৰু বেক সাইডটো ব্লেক কালাৰ থাকে তো কি হ'ব আপোনাৰ ডিজাইনটো যেতিয়া কৰিব সেইটো ব্লেক কালাৰ ড্ৰ হৈ যাব সো কাৰ্বন পেপাৰ যিটো ব্লেক কালাৰ সাইড বেক সাইডে থাকিব সেই সাইডটো আপুনি তললে দিব আৰু ওপৰ সাইডে এইটো সাইড ওপৰলে দি আপুনি ইয়াৰ পৰা ধুনীয়াকৈ ড্ৰ কৰিব মই দেখুৱাৰ দৰে এতিয়া ফুল পাহাৰ ওপৰত যেনেকৈ আপুনি ড্ৰ কৰিব চাবচোন তলত কাৰ্বন পেপাৰখনৰ কাৰণে তেনেকৈ এজ ইট ইজ ড্ৰ হৈ যাবগে এতিয়া হক আমি খুলি চাওঁ এইখন অতৰালো কাগজখন তাৰ পাছত অতৰালো কাৰ্বন পেপাৰ আৰু এই আচক মই কৰা ডিজাইনটো ধুনীয়াকৈ বগা কাগজখনত আহি গ'ল আৰু কেতিয়াবা কি হয় কাৰ্বন পেপাৰখন কৰাৰ পাছতো ডিজাইনটো পাৰফেক্টকৈ নুঠে তেতিয়া আপুনি নিজে পেইন বা পেঞ্চিল লৈ ধুনীয়াকৈ সেইটো ডিজাইন নিজে বিচাৰ মতে পাৰফেক্টলি আঁকি ল'ব সো মই কৰি ল'লো আৰু মোৰ এইপাহ ফুল এতিয়া ৰেডি হৈ গ'ল আৰু এইপাহ ফুল এতিয়া মই ডাইৰেক্টলি ড্ৰ কৰিম কেনেকৈ ড্ৰ কৰিম চাওক ফাৰ্ষ্টতে মই লম এটা কৰ্নাৰ চাদৰখনৰ যিকোনো এটা কৰ্নাৰ লম আৰু সেই কৰ্নাৰটোৰ পৰা যিটো দীঘল সাইড আছে সেই দীঘল সাইডটোত মই ড্ৰ কৰিব ষ্টাৰ্ট কৰিম তাৰ বেক সাইডটোত আমি একো এফালৰ পৰা ইটো কৰ্নাৰৰ পৰা আকৌ ষ্টাৰ্ট কৰিম তাৰ বেক সাইডটোত কৰিম কাৰণ কি মই চাদৰখন চাৰিটা ফোল্ড কৰি থোৱা আছে এতিয়া আমি চাদৰখনৰ ওপৰত
কাৰ্বন পেপাৰখন দিম, যিটো পোৰ্শন আমি ড্ৰ কৰিম তাৰ ওপৰত কাৰ্বন পেপাৰখন ধুনীয়াকৈ দিম। আৰু এইটো যদি পথালি সাইড আছে সেই পথালি সাইডটো আমি পাছত ড্ৰ কৰিম বাৰু। কাৰ্বন পেপাৰখন দিয়াৰ পাছত এটা কথা মনত ৰাখিব যে চাদৰখনে একদম গুৰি পৰা ষ্টাৰ্ট নকৰিব মূৰৰ পৰা, কাৰণ কি কেতিয়াবা আপোনাৰ চাদৰখন ফোল্ড কৰিব লগা হ'ব পাৰে বা কেতিয়াবা এটা পাৰি লগাবলৈ মন যাব পাৰে, যিটো মই জেনেৰেলি কৰোঁ। গতিকে অকণমান জেগা এৰি লৈ আমি ফুলপাহ এতিয়া ড্ৰ কৰিম। কাৰ্বন পেপাৰখন কেনেকৈ ল'ব লাগে সেইটোতো গম পালেই, সেইটো চাগে মই আকৌ ক'ব লগা নহয় আৰু। সো আমি তেনেকেই ল'ম আৰু তেনেকেই ফুলপাহ যেনেকৈ আছে ডিজাইনটো তেনেকৈ কৰিম। মই কিন্তু আপোনালোকে এইপাহ ফুল ইউজ কৰিব লাগিব বুলি একদম কোৱা নাই দেই, আপোনালোকে যি ভাল পায় সেইটো ইউজ কৰিব। প্ৰথম কথা এটা ধুনীয়া ডিজাইন আপোনালোকে চিলেক্ট কৰিব, তাৰ পাছত সেইটো ড্ৰ কৰিব। এয়া চাওক মোৰ ড্ৰ কৰা কমপ্লিট হৈ গ'ল। আৰু এয়া আঁতৰালো আমাৰ কাগজ, কাৰ্বন পেপাৰ। এয়া চাওক কাপোৰখনত কি ধুনীয়াকৈ ডিজাইনটো আহি গ'ল। এনেকৈ হ'লে কি হ'ব জানে, পাছত যদি কাপোৰখন আপুনি অলপমান ধুইও দিয়ে তেতিয়া কি হ'ব, কাৰ্বনৰ কালাৰখিনি গুচি যাব। যদি আপুনি পেইন ইউজ কৰে বা পেঞ্চিল ইউজ কৰে তাৰ দাগটো বহুত দিনলৈ থাকি যায়, সেইকাৰণে মই সেইটো পৰাপক্ষত এভইড কৰোঁ। আৰু এতিয়া মই নেক্সট ফুলপাহ ড্ৰ কৰিম তাৰ আগত। আৰু মই এটা কাম কৰিছোঁ, দুইপাহ ফুলৰ মাজত এক বেগেট গেপ ৰাখিছোঁ। আপোনালোকে কিবা এটা হিচাপ কৰি ল'ব যেনেকৈ ৰাখে। সো মই যাতে মোৰ কামটো অকণ কম হয় আৰু কম কষ্টতে হয় সেইকাৰণে গেপটো বেছিকৈ ৰাখিছোঁ। আপোনালোকে ঘনকৈ ইচ্ছা কৰিলেও কৰিব পাৰে, মই নাই কৰা। আৰু আকৌ আগৰ দৰে কাৰ্বন পেপাৰ সহায়ত আমি নেক্সট ফুলপাহ আঁকি ল'ম। এয়া মোৰ এপাহো আঁকি হৈ গ'লগৈ। আৰু এতিয়া চাওক কাগজ আঁতৰালো, কাৰ্বন পেপাৰ আঁতৰালো, আমাৰ ফুল চাদৰত আহি গ'ল। এতিয়া আমি বাকীখিনি ফুলো আঁকি লওঁ, আপোনালোকক দেখুৱাই লওঁ মই বাকীখিনি কেনেকৈ ফুল আঁকিছোঁ। এই গোটেই চাইডটোত চাওক মোৰ টোটেল কেইপাহ ফুল হ'ল, 8পাহ ফুল আহিছে। আৰু 8পাহ ফুল এইফালে আঁকিছোঁ। আৰু সিটো কৰ্নাৰ এতিয়া আমি ইটো কৰ্নাৰটো এপাহ আঁকিছোঁ, কাৰণ কি সেইখিনি আকৌ সিটো চাইডো আঁকিব লাগিব ন একে। কিন্তু আপোনালোকে একেখিনিকে ডাবল দেখুওৱা নাই, নিজে আঁকি ল'ব। আৰু তাৰপিছত যিটো আমাৰ পথালি চাইড আছে সেই পথালি চাইডত মই সৰু সৰু ফুল এপাহকৈ আঁকিছোঁ। আৰু তাৰ ফুল আঁকিছোঁ 4পাহ। আপোনালোকে যদি বিচাৰে ঘনকৈ আঁকিব, ডিজাইনটো আপোনালোকৰ নিজৰ মৰ্জিৰ ওপৰত, যি ডিজাইন দিয়ে যেনেকৈ দিয়ে। সো তেনেকৈ মই আঁকি লৈছোঁ। আৰু এতিয়া সেইখিনি হৈ গ'ল। ফেব্ৰিক কালাৰটো সদায় বিয়পি যায়, সেইকাৰণে কি কৰিব লাগে, কাপোৰৰ তলত সদায় এখন কাগজ দি ল'ব লাগে। আপুনি কাগজখনৰ ওপৰতো ট্ৰাষ্ট কৰিব নোৱাৰে, গতিকে কাগজৰ তলতো এখন মই ডাঠ কাপোৰ লগাই লৈছোঁ, যাতে কোনো ধৰণৰ ৰিস্ক নাথাকে আৰু তাৰ কালাৰটো নেক্সটখন কাপোৰত লাগি নাযায়। এতিয়া আমি কালাৰ কৰিব ষ্টাৰ্ট কৰিম। আৰু কালাৰটো ফাৰ্ষ্টতে কৰিছোঁ মই ব্লু কালাৰটো। যেতিয়া এটা কালাৰ কৰিব তেতিয়া প্ৰধান কথাটো মন কৰিব যে আমি যাতে বৰ্ডাৰটো ফাৰ্ষ্টতে ধুনীয়াকৈ ড্ৰ কৰি ল'ব পাৰোঁ। নহ'লে কি হ'ব, আপোনাৰ বৰ্ডাৰটো যদি ঠিক নহয় বা ধুনীয়াকৈ ড্ৰ নহয় তেতিয়া পাছত আপোনাৰ দেখিবলৈ বিৰাট বেছি বেয়া লাগে। বেলেগৰ কথা নাজানো, মই কিন্তু বিৰাট বেয়া পাওঁ যদি বৰ্ডাৰটো আপোনালোকৰ ঠিক নহয় বা এটা প্লেইন নহয়। চাওক কি ধুনীয়াকৈ মই প্লেইনকৈ আঁকি লৈছোঁ। আৰু যেতিয়া আমি অকণমান শ্বেডিং কৰিম বুলি ভাবিছোঁ, গতিকে অকণমান টানি দিছোঁ। আৰু লাৰ্ণাৰ হিচাপে শিকাইছোঁ দেই, পাছত যদি আপোনালোক ভালকৈ জনা হৈ যায় তেতিয়াহ'লে মই ভালকৈ আৰু শিকাম। এইটো আপোনালোকে যিকোনো ধৰণৰ মেখেলা চাদৰত কৰিব পাৰে। মই আজি মেখেলাখনটো মই অলৰেডি কৰিলোঁ, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। আৰু তথাপি মই আপোনালোকক দেখুৱাই দিম বাৰু কেনেকৈ মেখেলাখন ভাঁজ কৰা হয় আৰু ড্ৰ কৰিব লাগে। আৰু এতিয়া মই বৰ্ডাৰটোত কৰি ধুনীয়াকৈ ব্লু কালাৰটো এনেকৈ স্প্ৰেড কৰি দিছোঁ। যিটো আপোনালোকে যদি ভাবে বেলেগ কালাৰ, ৰঙা, নীলা, হালধীয়া, সেউজীয়া, ঢেৰ কালাৰ আছে, যি কালাৰ ইচ্ছা যায় সেইটো ল'ব। মোৰ লাগে ব্লু কালাৰটো অকণমান বেছি ডিষ্টিংক্ট হয়, সেইকাৰণে মই ব্লু কালাৰটো ইউজ কৰোঁ। আৰু এই বস্তু গোটেইখিনি মই ৰাতি কৰি আছিলোঁ, সেইকাৰণে শ্বেডোটো বহুত বেছি আহিছে। সেইবোৰ প্লিজ ইগনোৰ কৰিব দেই, শিকাটোৱে মেইন কথা হয় নাই কওক। বস্তু লাগিলে যেনেকৈ থাকক, কাৰোবাৰ যদি মন থাকে তাতে ধুনীয়াকৈ শিকি ল'ব পাৰে। আৰু এই বুজিছে, নহ'লে কি হ'ব, আপোনাৰ কালাৰটোত আপোনাৰ বিয়পি যাব। মই 10 মিনিটছমান ৰখি দিলোঁ, অকণমান শুকোৱা নিচিনা হ'ল। তাৰ পাছতে মই এতিয়া য়েল্ল' কালাৰটো ইউজ কৰিম। য়েল্ল' কালাৰটো চেণ্টাৰত দিম, গতিকে অলপকৈ এনেকৈ দিছোঁ। কেতিয়াবা কি হয় জানে, কালাৰবোৰ অকণমান লাইট হৈ যায়, তেতিয়া আপুনি কেতিয়াবা ডাবল কোটো দিব লগা হয়। সেইবোৰলৈ বেছি টেনশ্যন নল'ব, দি দিব ডাবল কোট। সেইকাৰণে কালাৰটো কিনোতে অকণ সৰহকৈ কিনিব লাগে। আৰু হৈ গ'ল, এয়া চাওক আমি ধুনীয়াকৈ কৰি লৈছোঁ। আৰু এয়া শ্বেডিঙো ষ্টাৰ্ট হৈ গ'লগৈ, য়েল্ল' কালাৰ শ্বেডিং। এই পাহ ফুল আমাৰ কমপ্লিট হৈ গ'লগৈ। মই আকৌ অল্টাৰ কৰিম বুলি ভাবিছিলোঁ, সিপাহত সেইকাৰণে য়েল্ল' কালাৰটো ওপৰত দিছোঁ আৰু ব্লু কালাৰটো ভিতৰত দিম। ফাৰ্ষ্ট কৰিছোঁ দেই, আপোনালোকে শিকিলেই যেতিয়া। এইবাৰ জাষ্ট এটা মই আৰু এবাৰ দেখুৱাইহে দিছোঁ। শিকিলে বুলি ধৰিয়ে লৈছোঁ, আপোনালোকে নিজে কৰি কিন্তু মোলৈ কিন্তু ফটো চেণ্ড কৰিব দেই। তাৰপাছত ভিতৰত ব্লু কালাৰটো দি দিছোঁ। এইদৰে আপোনালোকে বেলেগ ধৰণে বিচাৰিলেও দিব পাৰে। জাষ্ট আমি শ্বেডিংটো কৰিম। ফাৰ্ষ্টে
মোক কিন্তু বহুত দিগদাৰ হৈছে আজি ড্ৰ কৰোঁতে জানেনে পাহিয়ে ইমানেই বেছি দিগদাৰ কৰি আছে নিজে ভাবা মতে কৰিবই নাই পৰা হ'লেও এইবোৰ বস্তু ইগনোৰ কৰি দিব আৰু দেই হৈ গ'ল আমাৰ শেডিং আৰু নেক্সট মোৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু এইখিনি শুকাবলৈ দিলোঁ টোটেলি মই 10 মিনিটমান হৈ গ'ল আৰু এতিয়া আমাৰ আহি গ'ল এছিষ্টেণ্ট পাহি মাইনা আৰু পাহি মাইনাই ইয়াৰ ওপৰত দিব গ্লাছটো কেলে দিছোঁ তো গম এইখন অকণমানি পাহি মাইনাৰ হাত আৰু আমি গ্লাছ দিছোঁ তাত পাহিয়ে দি দিছে ন পাহি গহীন মুখৰ মাতেই নাই ইপাহ হৈ গ'ল আৰু এক পাহ আছে সিপাহতো দি দিছে পাহিয়ে সো ইয়া মোৰ গ্লাছ লগাই হৈ গ'ল দ্যাট মিন্স মোৰ ফুলপা হৈ গ'ল এতিয়া মই এৰি দিম পুৰা কমপ্লিটলি শুকাবৰ কাৰণে নহলে কি হ'ব আপোনাৰ কালাৰটো জোটত লাগি যাব বা কালাৰটো স্প্ৰে হৈ যোৱাৰ চান্সেছ থাকে সো এখন হ'ল আৰু তো ফেনৰ হাৱাতে শুকাই থাকিব আৰু কাইলৈ ৰাতিপুৱা আপোনালোকক ভালকৈ দেখুৱাম আগৰছে আপোনালোকে ভালদৰে বুজি পালে আৰু এইটো বস্তু এপ্লাই কৰিব পাৰিব মই কেতিয়াবা পিলো কভাৰ আনি থৈছোঁ যিটো একদম প্লেইন পিলো কভাৰ আনি থৈছোঁ সো ভাবিছোঁ নেক্সট কোনোবা এটা ভিডিঅ'ত মই পিলো কভাৰটোৰ ওপৰত কিদৰে ফেব্ৰিক কৰিব পাৰে সেই বস্তুটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সো মই এতিয়ালৈকে কৰা নাই ভিডিঅ'টো যদি কমপ্লিট হয় তেতিয়া শ্বেয়াৰ কৰিম এইখিনি আৰু এটা কথা কৈ থওঁ যে ফেব্ৰিক যেতিয়া আপুনি কিবা এটা বস্তুৰ ওপৰত কৰিব তেতিয়াহ'লে সেই কাপোৰটো আপুনি যদি বহুত বেছিকৈ ধুই থাকে বা খুব ঘঁহি ৰগৰি ধুই থাকে কিছুমান মানুহৰ অভ্যাস থাকে কাপোৰবোৰ খুব ৰগৰি ধুই থকা সো তেনেকুৱা কিছুমান যদি কাম কৰে তেতিয়াহ'লে ফেব্ৰিকৰ কালাৰটো উৰি যাব বহুত দিনলৈকে ফেব্ৰিকটো নাথাকিব সো যিমান পাৰে আপুনি ভাল কাপোৰত আপুনি ফেব্ৰিক কৰিবলৈ চেষ্টা কৰিব আৰু যাতে যিমান পাৰে আপুনি নোধোৱাকৈ ছেফলি ৰাখিব পাৰে মই যিবোৰ কাপোৰ ফেব্ৰিক কৰোঁ সেইবোৰ মই ইমান ধুই নাথাকোঁ আৰু ধুব লগা হ'লেও জাষ্ট মই অলপমান লাইটলি ধুওঁ সো তেতিয়া আপোনাৰ ফেব্ৰিকটো বহুত বেছি লাষ্টিং কৰে নেক্সট কথাটো হ'ল মই এইটো কালাৰ ইউজ কৰিছোঁ আৰু কিছুমানে কয় যে পাৰ্ল কালাৰটো ইউজ কৰিব পাৰে পাৰ্ল কালাৰটো বহুত ভাল হয় ডেফিনেটলি পাৰ্ল কালাৰটো বহুত ভাল হয় তাত এটা শ্বাইনিঙো থাকে যদি আপুনি সেইটো কালাৰ পায় তেতিয়াহ'লে ডেফিনেটলি সেইটো ইউজ কৰিব পাৰে মোৰ যিটো মেখেলা চাদৰ আছিলে আপোনালোকে খুব বেছি কমেণ্ট কৰিছে ৰেড কালাৰ মেখেলা চাদৰ মনত পৰিছেনে মোৰ যিটো এটা ভিডিঅ'ত মই আপলোড কৰিছিলোঁ যদি আপোনালোকে এই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম এবাৰ চাই ল'ব পাৰিব তাত যিটো মই ৰেড কালাৰ মেখেলা চাদৰ কৈছিলোঁ বিয়াৰ সময়ত পিন্ধিছিলোঁ বুলি তেতিয়াহ'লে সেইটোত মই পাৰ্ল কালাৰটো ইউজ কৰিছিলোঁ সো সেইটো কালাৰো বহুত ভাল হয় আৰু লগত মই ফ্লেট ব্ৰাছৰ ইউজ কৰিছিলোঁ এইডাল ইউজ কৰিলে কি হয় আপোনাৰ ড্ৰ কৰিবলৈ সুবিধা হয় সো এইকেইটা বস্তু আমি ইউজ কৰিছোঁ আপোনালোকে এটা ট্ৰাই কৰি চাব পাৰে আৰু দেখা গৈছে আজি ভিডিঅ'টো আপোনালোকে বহুতখিনি শিকিলে আৰু কেনেকুৱা লাগিলে প্লিজ মোক তলত কমেণ্ট কৰি জনাব একদম নাপাহৰিব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব আপুনি যিকোনো প্লেটফৰ্মতে শ্বেয়াৰ কৰিব পাৰে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব পাৰে ফেচবুকত শ্বেয়াৰ কৰিব পাৰে হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে ইউটিউবত শ্বেয়াৰ কৰিব পাৰে য'তেই মন যায় এটা শ্বেয়াৰ কৰি দিলেই হৈ গ'ল যাতে আপোনাৰ দৰে বহুতে এইটো বস্তু শিকিব পাৰে ইনষ্টাগ্ৰামৰ মোৰ একাউণ্ট এটা আছে তাত কিছুমান মই স্নেপশ্বট দি থওঁ আপোনালোকে যদি বিচাৰে সেইখিনি আপোনালোকে চাব পাৰে তাত মই পাৰ্চনেল লাইফো মই বহুত শ্বেয়াৰ কৰি থাকোঁ গতিকে মই ইনষ্টাগ্ৰাম হেণ্ডেলটো ইয়াৰ তলত দি দিছোঁ আৰু তাৰ লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম অহাৰ পাছত তাতো আপোনালোকে আমাক ফ'ল' কৰি ল'ব আৰু আমাৰ ফেমিলিটো তাতো এটা ডাঙৰ ফেমিলি হৈ পৰিব ঠিক আছে আজি ভিডিঅ'টো ইমানেই শেষ কৰিছোঁ আপোনালোকক পুনৰ লগ পাম স্মাৰ্ট মোবাইল আন এটা ভিডিঅ'ত তেতিয়ালৈকে হেপী থাকিব শুভ থাকিব আৰু ফেব্ৰিক কৰি মোক ফটো চেণ্ড কৰিব কিন্তু দেই বাই